প্ৰাৰ্থী অমৰ সিং পিছুৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। মই নমিনেশ্যনৰ সময়ত ডিফুত আহিছিলোঁ, বোকাজানত মিটিং কৰিলোঁ, এতিয়া হাওৰাঘাট লাষ্ট মিটিংখন মোৰ বৈঠালাংশুত আছে। আমি ইয়াত 3 to 4 লাখ ভোটত আমি সুন্দৰ JI কাথাৰ হ'ল অল পাৰ্টি হিল লিডাৰ। তেওঁ হৈছে লিডাৰ, আমি হৈছোঁ সৰু মানুহ। গতিকে লিডাৰৰ জেগাত থাকিব, আমি সৰু মানুহৰ মাজত থাকিম। তেওঁক যোৱাবাৰৰ পৰাই টিকট পোৱা নাছিল, তেওঁ আগৰ পৰাই মন্তব্য আছিল, আকৌ আহিব যাব। ছাৰ এবাৰ MP আকৌ পুনৰবাৰ জিকিলে আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰিব নেকি? আগতবাৰ চিন্তা কৰিব আগতবাৰতো যোগান দিছিলে ছাৰ। 2448 অলৰেডি হৰেন সিং দেৱ বিল ছাবমিট কৰি দিছে। এতিয়া অমৰ সিং পিছে আকৌ বিলটো চলাব আৰু। আচ্ছা, PGR VGR বিষয়ে কিবা ক'ব নেকি? PGR VGRত অলপমানতো সমস্যা আছে। ইলেকশ্যনৰ পিছত মই ডিফুত আহিম, সকলো ৰাইজৰ লগত কথা পাতি সমস্যাটো সমাধান কৰিম। আৰু নতুন মানুহ কাৰ্বি আংলঙত আহিব নালাগে। যিটো বসবাস কৰি আছে তেখেতে আকৌ পঠিয়াই দিব এতিয়া চবৰ লগত আপোনালোককো মাতো, একেলগে বহি ৰাউণ্ড টেবুল ডিছকাশ্যন কৰি এইটো ছল্ভ কৰি দিম প্ৰব্লেম। হ'ব ছাৰ, মেঘালয়ত 3জনকৈ যুৱকক হত্যা কৰা হ'ল, কি ক'ব? জীৱনটো জ্বলাই দিয়া হ'ল। কথা পাতি মেঘালয় পুলিচক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে পানিছমেণ্ট দিয়ে ক্ৰাইম যোনে কৰিছে। কিন্তু এইটো অসম পুলিচৰ জুৰিডিকশ্যন নহয়, মেঘালয় পুলিচৰ জুৰিডিকশ্যন। আমি তেওঁলোকক টেক আপ কৰিছোঁ। ছাৰ, অংগনবাড়ী দৰমহা বঢ়োৱা 3 লাখটোতো সদায় জিকোঁ, এইবাৰ 4 লাখৰ কাৰণে ট্ৰাই কৰিছে। ছাৰ হৰেণ সিং বেদকৈ আমি কিয় পাম? আগতেতো কেন্দ্ৰ নীতি আমাৰ লগত নাছিল, হয় নহয়? হৰ সিং নীতি আগত নাছিলে, এতিয়া ল'ৰা এতিয়া আমাৰ লগত জইন কৰিলে। আমাৰ ডেইলি 3 to 4,000 জইনিং হৈ গ'ল। আৰু আগতে কাৰ্বি আংলঙত ইমান কামো হোৱা নাছিল, এতিয়াতো কামো বহুত বাঢ়িছে। আৰু এতিয়া আমাৰ টিমটো বহুত ষ্ট্ৰং হৈ গ'ল। সেইকাৰণে মই ভাবোঁ অসমৰ চব চিটতে যোৱাবাৰতকৈ আমি বেছি অলৰেডি আমাৰ চেংচন হৈ গ'ল। কোঠৰীৰ পৰা দহমকা ভিতৰেদি হ'ব 300 crores আমি চেংচন কৰিম। অসমে কৈছে এতিয়ালৈকে 40টা এছেম্বলি 5টা সমষ্টি 40টাৰে নিৰ্বাচন হৈ গ'ল। 5টা সমষ্টি তাৰে তেওঁলোকে 40টা এছেম্বলিত বিজয়ী হ'ব। ভূপেন বৰাই নিজে যিটো সমষ্টিৰ ভোটদান কৰে, সেই সমষ্টিটোত কংগ্ৰেছ জিকক, তাকেই মই আশা কৰিছোঁ। বেলেগৰ কথা ছাৰ, বহুত আঁচনি দিলে, কিন্তু অংগনবাড়ী দৰমহাৰ ক্ষেত্ৰত আপুনি কি ক'ব? অংগনবাড়ীৰ অলপ সমস্যা আছে, তেওঁলোকে আন্দোলন কৰি আছে। বহুত মানে দুখত আছে। নহয়, দুখত থকাটো ভাল, এই চিটুটিটো কৰিব নালাগে। আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে। মোৰ লগত কথা আপুনি অলপমান দয়া কৰিলে ভাল হয়। দয়াটো কৰোঁ, কিন্তু চিটু কৰি থকাটো বেয়া কৰি আছে। নহ'লে বাকীখিনি চাব লাগে, চাব লাগিব। সেইকাৰণে ইলেকশ্যনৰ পিছত চিটুটো অলপমান চিটুৰ পৰা মানুহখিনি গুচাই লৈ আহিব লাগিব। কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন, বাচ্চাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয়। ছাৰ, অসমৰ এটা UCC বনিব নেকি ছাৰ? ট্ৰাইবেল এৰিয়াতটো UCC নাথাকে। ট্ৰাইবেল ইজ ফ্ৰী ফ্ৰম UCC। ছাৰ